আপোনালোকে চাই আছে মিণ্টুছ ব্লগ। আজি হ'ল বহাগৰ 1 তাৰিখ আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। তো আজি মই গৈ আছোঁ হিন্দী দল চাব। তো বলক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি ইয়াৰো এটা চেনেল আছে, তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লিংক ডিছক্ৰিপশ্যনত থাকিব। খোজকাঢ়ি পাই গ'লোঁ নৰসিংহ মন্দিৰ। ইয়াৰ পৰা এটা গোহাঁই লৈ যোৱা হয়। ফাইনেলি আহি পালোঁ দেউলহালি। চাওক না ইয়াতে মুকলি বিহু হ'ব। তো পূজা টুজা দিয়া হৈ গ'ল। মানুহ চাওক না, মানুহ এখন গৈ আছে। তো পানী অহা বতৰ হৈ আছে। বতৰটো বেয়া চলি আছে। তো এতিয়া গোহাঁই লৰাব আৰু পানী অহা বতৰ হৈছে। পানী আহো হৈ আছে, বতৰটো বেয়া চলি আছে। লগতে কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো। ঐ কলি যাই হানি জানি নাচিলে ঐ চুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব, যদি নতুন আহিছে সাবস্ক্ৰাইব কৰিব। টিল দেন টাটা, বাই বাই।